সকলোকে নমস্কাৰ জনাইছো বিশেষ এটা ভিডিঅ'লৈ আৰু এই Poco C3 মোবাইলটোৱে আপোনালোকৰ সন্মুখত অকমান আনবক্সিং কৰি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম তো ফ্ৰেণ্ডসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইটো হৈছে Poco C3 যেহেতুকে তাতেই খুলিছিলোঁ কাৰণ কিয় যেতিয়া আপুনি অনলাইনত অৰ্ডাৰ দিব তেতিয়া ডেলিভাৰী বয়টোৰ সন্মুখত খুলিব লাগে কাৰণ কিয় কেতিয়াবা ফুল পক্ষত বা যদি বেয়া দিন চলি থাকে তেতিয়া মোবাইলৰ ঠাইত আন বস্তু অহাৰ খবৰ আমি কেতিয়াবা পাওঁ সেইবাবে আপুনি ডেলিভাৰী বয়টোৰ সন্মুখত লগালগ খুলি দিব তো এইটো মই সাইড কৰি থৈছো আৰু এইটো দেখি আছে সুন্দৰকৈ একদম ইয়েলো কালাৰৰ এটা বক্সত পঠিয়াইছে Poco C3 এইটো ৰেডমিৰে হয় ৰেডমি এটা আৰু এটা আছে যে Pocoটো Xiaomiৰে হয় তাৰ মানে তো Poco C3 আৰু মোৰ আগৰ মোবাইলটো আছিল Redmi Note 5 Pro আৰু এইটো অকমান বাজেটৰ মোবাইল দামী ইমান মোবাইল নহয় আৰু ইয়াৰ 5000 mAh ৰ বেটাৰী থাকে 5000 mAh ৰ বেটাৰী সুন্দৰ আৰু ইয়াৰ যেটো প্ৰসেসৰ আছে MediaTek Helio G35 প্ৰসেসৰ ইয়াত ইউজ কৰা আছে আৰু ট্ৰিপল কেমেৰা 9000 টকাত ট্ৰিপল কেমেৰা আপুনি মোবাইলটো পাব আৰু দেখাত খুব সুন্দৰ মই দেখুৱাই আছো HD ডিসপ্লে যেটো ডিসপ্লেটো HD ডিসপ্লে হ'ব আৰু এইটো মই ক্ৰয় কৰিছো Poco C3 মোবাইল আৰু ইয়াৰ যেটো ভেৰিয়েন্ট হৈছে 4GB RAM আৰু 64GB ROM অৰ্থাৎ 4GB RAM আৰু 64GB ষ্টৰেজ হয় আৰু ইয়াৰ দুখন সিম ব্যৱহাৰ কৰিব পাৰিব মই ফ্লিপকাৰ্টৰ পৰা পাৰচেজ কৰিছিলো আৰু আপোনালোকে দেখি আছে ফ্লিপকাৰ্টত এইটো মোবাইলৰ দাম এতিয়া চলি আছে 11000 মানে 11000 অৰিজিনাল প্ৰাইস 18% অফ 8999 অৰ্থাৎ 9000 টকায় 1 টকা কম আৰু ৰেটিং হৈছে 4.3 ৰেটিংটো খুবেই সুন্দৰ আৰু সেইভাবে মই ক্ৰয় কৰিছিলো অৰ্থাৎ 9000 টকাত আপুনি Poco C3 মোবাইলটো ফ্লিপকাৰ্টৰ পৰা ক্ৰয় কৰিব পাৰে Amazonতো থাকিব পাৰে তো এইটো হৈছে আপোনাৰ 5000 mAh ৰ বেটাৰী থকা এটা বিশেষ মোবাইল Poco C3 Xiaomiৰে হে মোবাইলটো আৰু এই মোবাইলটো এতিয়া দেখিছে এটা সুন্দৰ দেখিবলৈ খুবেই সুন্দৰ আৰু ইয়াতে কেমেৰা আছে তিনিটা কেমেৰা আছে আৰু তিনিটা কেমেৰাৰ প্ৰথম যেটো প্ৰাইমাৰী কেমেৰাটো হৈছে 13 মেগাপিক্সেলৰ মাইক্ৰো কেমেৰা হৈছে 2 মেগাপিক্সেলৰ ডেপথ লেন্সেছ 2 মেগাপিক্সেল অৰ্থাৎ 13 মেগাপিক্সেল 2 মেগাপিক্সেল আৰু 2 মেগাপিক্সেল কেমেৰা আছে আৰু যেটো সেলফি এই সেলফিটো হৈছে 5 মেগাপিক্সেলৰ সেলফি আছে আৰু ইয়াৰ যেটো বেটাৰী হয় 5000 mAh ৰ বেটাৰী অথা কবলৈ গলে প্ৰায় এদিন আৰামসে চলিব ইউটিউব বা আপুনি জি চাও এদিন সুন্দৰকৈ চলিব 5000 mAh ৰ বেটাৰী আৰু এটো মই Redmi Note 5 Pro ব্যৱহাৰ কৰিছিলো অৱশ্যে ইয়াৰ দামটো কম কিন্তু দেখিবলৈ খুবেই সুন্দৰ একদম পুৰা স্মাৰ্ট লুক এটা দিছে একদম মজা তিনটা কেমেৰা দেখিবলৈ খুবেই সুন্দৰ ভাল লাগিছে তো ইয়াৰ কেমেৰাটো ইমান ভাল নেপাব বাজেট মোবাইল হয় এটো কাৰণ কিয় কেমেৰা 13 মেগাপিক্সেল আৰু 5 মেগাপিক্সেলৰ ইয়াত আছে আপোনাৰ ফ্ৰন্ট সেলফি কেমেৰা 5 মেগাপিক্সেলৰ হয় আৰু এই মোবাইলটো এতিয়া মই অকমান অন কৰিবৰ কাৰণে চেষ্টা কৰিম ইয়া দুটা ভেৰিয়েন্ট থাকে এটা আছে 3GB 32GB আৰু এটা আছে 4GB 64GB আৰু এইটো হৈছে 4GB 64GB এই মোবাইলটোৰ লগত কি আছে মই এটা দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এসেসৰিজ কৰি অকমান ইয়াতে কেমেৰাটো দেখাবা এইটো হৈছে সিম ইজেক্টৰ সিমখন এইটোতে উলিয়াব পাৰি সিম ইজেক্টৰ আৰু ইয়াতে যেহেতুকে এইটোত আছে ইয়াতে আমি খুলিব লাগিব ইয়াতে সিম ইজেক্টৰ এইটো সাইডেৰে খুলিব লাগিব ইয়াতে মই খুলি দিছো অকমান দেখুৱাই দিছো আপোনালোকক ইয়াত দেখি আছে তিনিটা স্লট আছে ইয়াতে দুখন সিমৰ বাবে আৰু এখন মেমৰি কাৰ্ডৰ বাবে 3 স্লট লগতে পাব সিম ইজেক্টৰ পাব ইয়াত মেনুৱেল ইউজাৰ গাইড এইবিলাকটো পাবই আৰু এইটো হৈছে চাৰ্জাৰ চাৰ্জ দিবৰ বাবে চাৰ্জাৰ ইয়াতে আৰু বিশেষকৈ ইয়াতে আপোনালোকে আজিকালি ইয়াতে আসলতে মোবাইল বিলাকত যি হেডফোন বুলি কোৱা হয় বা যিয়ে কক আপোনালোকে সেইবোৰ নেপায় আসলতে সেইবোৰ নিজে ক্ৰয় কৰিব লাগিব ক'বলৈ গ'লে এইখিনি বস্তু ইয়াতে পায় আৰু যেহেতুকে এইটো বাজেট মোবাইল হয় এইটো ইমান দামী মোবাইল নহয় 9000 ৰ ভিতৰতে এটা স্মাৰ্ট লুক আপুনি পাব ইয়াত কিন্তু এটা বস্তু মোৰ ভাল লাগিছে বেটাৰীটো 5000 mAh ৰ বেটাৰী ট্ৰিপল কেমেৰা গতিকে এইখিনি প্ৰাইচত এনেকুৱা আসলতে বেলেগ খুব কমেই পাব আৰু যেহেতুকে Poco বা Xiaomi মোবাইল বুলি ক'লে এটা বিশেষ ব্ৰ্যান্ড হয় Xiaomi মোবাইলবিলাক খুবেই ভাল ইয়াতে ডুৱেল স্পেস থাকে আপুনি যিকোনো ক্ষেত্ৰত দুটা ব্যৱহাৰ কৰিব আৰু বাকি ইয়াতে ইউজাৰ গাইড এখন আছে সেইখন প্ৰয়োজন বিশেষ নাই বুলি মই ভাবো এতিয়া তো ফ্ৰেণ্ডছ অকল চাও ইয়াতে চাৰ্জ আছে নে নাই অন কৰিবৰ কাৰণে চেষ্টা কৰিছো এইবিলাক ঘুমাই থৈছো আৰু অকমান অন কৰিবৰ কাৰণে চেষ্টা কৰিছো আৰু এতিয়া Poco অন হৈ গৈছে ইয়াত আহি গৈছে এন্ড্ৰইড আহি গৈছে
আৰু এতিয়া এইটো চাম ইয়াতে কি কি আছে ছেটিংছটো মিলাব লাগিব ছেটিংছটো মিলোৱা নাই যিহেতুকে